নমস্কাৰ বন্ধুসকল, job.assam ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম আৰক্ষীত পুনৰ 596টা নতুনকৈ পোষ্ট ওলাইছে আৰু পোষ্টকেইটা হৈছে আপোনালোকৰ চাফাই কৰ্মচাৰী, সুইপাৰ, টেইলৰ, ড্ৰেছাৰ ভেকেঞ্চি। এই পোষ্টসমূহ ওলাইছে আপোনালোকৰ আসাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, DGCD আৰু CGHG আৰু প্ৰিজন ডিপাৰ্টমেণ্টত। 587টা পোষ্ট আছে আপোনালোকৰ চাফাই কৰ্মচাৰীত আৰু আপোনালোকৰ টেইলৰ আৰু ড্ৰেছাৰত আছে 7টাকৈ পোষ্ট। এজ লিমিট দিছে আপোনালোকৰ 18ৰ পৰা 40 বছৰলৈকে আৰু SC ST আৰু আপোনালোকৰ 5 বছৰৰ ৰিলেক্সেশ্যন আছে আৰু OBC 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনালোকৰ চাফাই কৰ্মচাৰীৰ কাৰণে 6 পাছ হ'লেই হ'ব আৰু টেইলৰ আৰু ড্ৰেছাৰৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব, SSLC পাছ আৰু আদাৰ কোৱালিফিকেশ্যন ইয়াত একো বিচৰা হোৱা নাই। 8 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ অনলাইন হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী আৰু এপ্লাই কৰিবলৈ আপোনালোকক ডকুমেণ্টছ লাগিব। আপোনালোকৰ এজ প্ৰুফ ডকুমেণ্টছ লাগিব, লগত লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব। এই পোষ্টটোৰ কাৰণে দৌৰ বা ৰিটন টেষ্ট নহয়, আপোনালোকৰ অকল ট্ৰেড টেষ্ট হ'ব। ট্ৰেড টেষ্টত পাছ কৰিলে আপোনালোকে এই চাকৰিটো পাব। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।